নমস্কাৰ কৃষক বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেল নতুন ফাৰ্মিঙলৈ। মই আজি দেখাইছোঁ মোৰ ফাৰ্মত থকা ঘৰতে জগা লোকেল মুৰ্গীৰ পোৱালিকেইটা। ইয়াতে টোটেল 8টা পোৱালি আছে আৰু বয়স সিহঁতৰ 10 দিন হৈছে। আৰু মই 10 দিন বয়সত 0 days-ৰ পৰা মই ইহঁতক এনেদৰে বৰ্ডিং কৰিছোঁ। বৰ্ডিংটো ধৰক টিংপাত দিছোঁ, চাৰিওপিনে ৰাউণ্ড কৰি দিছোঁ, ওপৰত লাইট এটা লগাই দিছোঁ আৰু ইয়াত তুঁহ ভৰাই দিছোঁ। এনেকৈ 5 দিনমানলৈ তুঁহৰ ওপৰত বাতৰি দিছিলোঁ, এতিয়া বাতৰিটো উঠাই দিলোঁ আৰু এনেকৈ তুঁহটো চাওক, এনেকৈ অলপ ডাঠা কৰি দিব, তুঁহটো অলপ ডাঠ কৰি দিব। আৰু সিহঁতক দানাৰ কথা ক'বলৈ গ'লে মই প্ৰিষ্টেটাৰ দানাটো দিছোঁ, গডৰেজ কোম্পানীৰ হয়, আৰু এইটো পানী দিছোঁ। আজি 10 দিন হৈছে, ইহঁতক মই পানীৰ লগত ভিমাৰেল দিছোঁ। আৰু ধৰক 1 নম্বৰ দিনৰ পৰা কৈ গৈছোঁ মই কথাটো। প্ৰথম দিনাখনে মই প্ৰিষ্টেটাৰ দানা দিছোঁ আৰু ইয়াৰ লগত মই পানীৰ লগত গুৰ মিঠাই দিছিলোঁ। তাৰপিছত 2 নম্বৰ দিনাখন একো দিয়া নাই, 3 নম্বৰ দিনাখন পানীৰ লগত আকৌ আপোনাৰ ভিটামিন বি মাল্টিপ্লেক্স বুলি কয়, সেইটো দিছিলোঁ। তাৰপিছত আকৌ 5 নম্বৰ 6 নম্বৰ দিনত ভিমাৰেল দিলোঁ আৰু 7 নম্বৰ দিনত মই লিক্সিন পাউডাৰটো এণ্টিবায়'টিকটো দিলোঁ। মই ইহঁতক ভেকচিন নকৰিলোঁ, যি কি নহওক মই পিছত বেলেগ ভেকচিন আনিলে, বেছি মুৰ্গী আহিলে মই ইহঁতৰ লগত তাক নেক্সট আকৌ ভেকচিনটো কৰিম। যিহেতু 8টা পোৱালি আছে, সেইটো কাৰণত মোৰ ভেকচিনটো কৰা নহ'ল। আৰু ইহঁতক প্ৰিষ্টেটাৰ দানাটো দিছে আৰু 10 দিন বয়স হিচাপত গ্ৰোথটো ভালেই হৈছে। আৰু আপোনালোকে যদি বৰ্ডিং কৰে তেনেহ'লে লোকেল মুৰ্গীবোৰ ধৰক 15 দিনলৈ বৰ্ডিং কৰিবই, আৰু মই ইহঁতক 5 দিন এনেকৈ লাইটৰ তলত ৰাখিব লাগিব আৰু 15 দিন পিছত মই ইহঁতক ফাৰ্মৰ ৰুমত মই মুকলি অৱস্থাত এৰি দিম। আৰু 10 দিন হিচাপত ঠিকে আছে, গ্ৰোথটো প্ৰায় ভালে আহিছে। নিজৰ পোৱালিৰ কাৰণে ইহঁত বহুত সুস্থ সবল হৈ আহিছে। আপোনালোকে যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি ল'ব আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব।